Birthday to you. Happy birthday. এখন আপনি লিখা খান ন নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই বৰ্তমান আহিছোঁ শিৱসাগৰ চাৰ্কিট হাউচ এইপিনে দেখিছে এইপিনে দৌলটো দেখিছে আৰু এইপিনে গাড়ী দেখিছেনে আপোনালোকে আচলতে বিভিন্ন গাড়ী আজি ৰৈ আছে আৰু যিহেতু চিএম আমাৰ মামা যিহেতু শিৱসাগৰলৈ আহিছে বৰ্তমান তেওঁ চাৰ্কিট হাউচত সোমাই আছে মই আহিছোঁ আৰু মোৰ লগতে বহুকেইজন আমাৰ সতীৰ্থ আহিছে ইয়াত আচলতে চিএম ছাৰক লগ কৰিবলৈ আৰু তেখেতৰ সৈতে দুআষাৰ কথা পাতিবৰ বাবে এইপিনে দেখিছেনে আচলতে বাহিৰত কিমান মানুহ ৰৈ আছে আচলতে এয়া দেখিছে আমাৰ সতীৰ্থসকল 108ৰ সতীৰ্থসকল আমি যিহেতু চিএম ছাৰক লগ কৰিব আহিছোঁ পুনৰবাৰ জনাইছোঁ আৰু আমাৰ লগতে দেখিছে ছাইডত বহুত মানুহ ৰৈ আছে সকলোৱে নিজৰ নিজৰ কিবা প্ৰপ'জেল লৈ আহিছে সকলোৱে নিজৰ নিজৰ কামত আহিছে আৰু পুলিচ প্ৰশাসনো আচলতে বহুত এই ছাইডত ৰৈ আছে দেখিছে এই চাৰ্কিট হাউচৰ ভিতৰতে আচলতে চিএম ছাৰ বৰ্তমান সোমাই আছে আৰু আমি বাহিৰত ৰৈ আছোঁ গাইজ এতিয়া দেখিছে মামা ওলাই আহিছে আৰু সকলোৱে হেতাৰ পৰা লগাইছে আচলতে কিছু লোকে মামাক চাবলৈ আহিছে এইপিনে ৰিপৰ্টাৰসকলে নিউজ বনাব আহিছে আৰু সকলোৱে আচলতে ৰৈ আছে মামাৰ কাৰণে কিছু লোকেতো বহুত সময় ইয়াত ৰৈ আছে মামাক লগ কৰিম বুলি গাইজ দেখিছে বহু সময় ৰোৱাৰ পিছত এতিয়া মামা ওলাই আহি আছে আৰু সকলোৱে উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে গাইজ দেখিছে আহি গ'ল চিএম আহি গ'ল এয়া আমাৰ ওচৰ পাই গ'লহি আমি সকলোৱে মংগলৰ কাৰণে আমি ভাওনা এখন আগবঢ়াইছোঁ ছাৰ আপুনি ছাৰ টাইম আপুনি দিয়ক আপুনি আপোনাৰ উপস্থিত এতিয়া এম্বুলেঞ্চ নাই আছে ছাৰ কামত যাওক খালি বিমলক কপিটো দি দিবি মই বাকী কৰি বিমল ছাৰ গাইজ দেখিলে আপোনালোকে আচলতে কিমান সহজ সৰলভাৱে আমাৰ চিএমে আচলতে সাধাৰণ মানুহৰ আমাৰ লগত আচলতে কথা বতৰা পাতিলে আৰু অকল আমাৰ লগতে নহয় বাকী সকলৰ সৈতেও এনেদৰে কথা বতৰা পাতিছে আচলতে লগ পাই আজি প্ৰথমবাৰ লগ পাইছোঁ ইমান ওচৰৰ পৰা যথেষ্ট ভাল লাগিল আৰু আপোনালোকে তলত কমেণ্ট কৰিব যে আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাই দেখিছে আমি বৰ্তমান ফুড ডিলাৰত আছোঁ এইপিনে চাওক বৰ্তমান কেক আহি গ'ল কেকত মানে বৰ্তমান পাৰ্টি হ'ব বৰ্তমান বাৰ্থডে আছে কিন্তু আমি গম পোৱা নাছিলোঁ ভাওনা জগতৰ বৰবায়ন শ্ৰদ্ধাৰ উৎপল খনিকৰ ককাইদেউ তেখেতৰ আজি জন্মদিন উপলক্ষে আমি সমগ্ৰ 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ আমি এটি সৰু কেক লৈছোঁ এইটো আমি কাটিম এতিয়া তেখেতৰ হতুৱাই কাটিম এয়া তেখেতক সকলোৱে আশীৰ্বাদ কৰিব তেখেত যেন দীৰ্ঘায়ু হওক আৰু আমাৰ সংস্কৃতি পথাৰখনৰ ন ভাওনা নাটক তেওঁ দি যাওক এয়া আমি আশা কৰিলোঁ দেখিছে আচলতে বাৰ্থডে আছে বুলি আমি গম পোৱা নাছিলোঁ যিহেতু এতিয়া দেখিছোঁ কেক ৰেডি কৰি থকা হৈছে
শ্ৰেষ্ঠ ভাওনা শ্ৰীৰামচন্দ্ৰৰ পাদুকা স্থাপন ভৰতৰ পাদুকা স্থাপন আৰু শ্ৰীৰামচন্দ্ৰৰ অৰণ্য গমন মাতখনি তেওঁ সৃষ্টি কৰিছিল। আমাৰ কওকচোন 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ মাননীয় সভাপতি শ্ৰীযুত প্ৰাঞ্জল শইকীয়াদেৱ, সাংগঠনিক সম্পাদক শ্ৰীযুত মাউদেৱক অনুষ্ঠ কৰি আমাৰ মৃত্যুঞ্জয় সেৱাৰ যিসকল নিষ্ঠাৱান কৰ্মচাৰী আজি উপস্থিত আছে আৰু আমাৰ জন্মদিন বুলি যি আপোনালোকে আমাক যিখিনি মৰম স্নেহ সন্মান যিখিনি প্ৰদৰ্শন কৰিলে সিমানৰ প্ৰাপ্ত আমি নহওঁ। মাত্ৰ সদায় আশীৰ্বাদ কৰিব যাতে আমি যি সাংস্কৃতিক জগতত আমি যিখন সেৱা আগবঢ়াইছোঁ বা আগবঢ়াবলৈ যত্ন কৰিছোঁ সেইখিনি যাতে আমি ভগৱানৰ গুণানুকীৰ্তনখিনি যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে সদায় মোক আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মোৰ এই জন্মদিনটি আপোনালোকে বিশেষ কৰি তোলাৰ কাৰণে মই সকলোকে পুনৰ অন্তৰৰ নিভৃত পুনৰ মই সেৱা নিবেদন কৰিছোঁ। দেখিছে বৰ্তমান বাৰ্থডে পাৰ্টি খাই আছোঁ আৰু এইপিনে বিদ্যুৎ দা, এইপিনে দিগন্ত দা, এইপিনে দেখিছে ৰাইজসকল ৰৈ আছে, চবেই খাই আছোঁ। আৰু মোৰ ভাগত কি পৰিলে চাওক, কেকটো মানে চবেই খাই আহিব, যিখিনি থাকিলে গোটেইখিনি মোক দেখাই দিলে। দিগন্ত দা খাই পেট একদম ভৰ্তি কৰি লৈ প্লেট দিছে নে প্লেট এতিয়া দেখিছে তাত কেক চেক কটা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ধাৰালিত মানে বৰ্তমান ভাওনা উদ্বোধন কৰা হ'ব। আৰু তাত যে কেক কাটিছিলে দেখিছিলে, তেওঁ এতিয়া ভাওনা উদ্বোধন কৰিব। আপোনালোকক দেখাই আছোঁ যে পিছৰখিনি কি হৈ আছে, গতিকে ভিডিঅ'টো চাই থাকক আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাওনা উদ্বোধন নহয়, ভাওনাৰ যি মঞ্চত হ'ব সেই মঞ্চৰ মুকলি কৰিব আৰু শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰিব। গতিকে ব'লক তালৈ গৈ থাকক আৰু চাই থাকক ভিডিঅ'টো। দেখিছে কিমান সুন্দৰকৈ আচলতে পৰিৱেশটো সৃষ্টি কৰিছে, সৃষ্টি মানে দেখিছে আপোনালোকে। আৰু ইয়াত দেখিছে ভাওনাৰ নাটখনৰ নাম ৰাম পৰাজয় সীতা পাতাল গমন। আৰু আমাৰ সৈতে যে আছে উজ্জ্বল খনিকৰ ডাঙৰীয়া, তেখেতৰ সৃষ্টি আচলতে তেখেতে লিখা হয় এই ভাওনাখন আৰু সেইবাবে তেখেতক ইয়াত মতা হৈছে। আৰু তেখেতক বিষয়ে মই এডোখৰতে যদি ক'ব বিচাৰোঁ যে তেখেতে উজনিৰ পৰা নামনিলৈ বিভিন্ন ঠাইত বিভিন্ন ভাওনাৰ কাম কাজ কৰি আহিছে আৰু তেখেতৰ সৃষ্টি এই কেইবাখনো নাট আছে। আৰু এইখন নাট দেখিছে, ইয়াত যিখন নাট আজি বৰ্তমান মানে ইয়াত পাতিছে সেইখন তেওঁৰে সৃষ্টি হয়। সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰি সামৰণি মাৰিবলৈ যিভাগী ভাওনা আমন্ত্ৰণ কৰি আনিছে, এই ভাওনা ভাগী আপোনালোকৰ আগত আমাৰ বনমালী যি ভাওনা দল আমগুৰি সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিব। এই সুবিধাটো এই মহাস্থানত আপোনালোকে আমাক যি সুবিধা দিছে তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। দেখিলে আচলতে আমাৰ লগত যিজন আহিছিলে আচলতে খনিকৰ ডাঙৰীয়া, তেখেতে বক্তৃতা প্ৰদান কৰিলে আৰু মুকলি মঞ্চ উদ্বোধন কৰিলে। গতিকে এতিয়া আমি গৈ থাকোঁ ব'লক আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব। আৰু বৰ্তমান এয়া গাই আছে দেখিছে কমলা গগৈ, আচলতে আপোনালোক বহু লোকে তেওঁক চিনি পায় কমলা গগৈ ডাঙৰীয়াক, আৰু বৰ্তমান তেখেতে গীত পৰিৱেশন কৰি আছে। গতিকে ভিডিঅ'টো পিছলৈকে চাই থাকক। দধিচৰা বিক্ৰয় কৰি যদি আমি অন্ন যদি বিহুলৈ নিওঁ তেতিয়াহ'লে আমাৰ এখন সংসাৰখনত আউল লাগিব। তুমি ভৱসাগৰৰ কাষে নাও চপাই দিয়া, অৰ্থাৎ ৰাধাৰূপী জীৱাত্মাই পৰমাত্মাক আহ্বান জনাইছে, হে প্ৰভু তুমি সংসাৰত আমাক ভৱসাগৰৰ কাষে নাও চপাই দিয়া। এয়া ৰাধাই কৃষ্ণক কৈছে, অৰ্থাৎ ভকতে ভগৱান